ওয়েলকাম মইনাহঁত কেনে আছা? আজি এটা নতুন কাহিনী লৈ আহিছোঁ তোমালোকৰ কাষলৈ। কাহিনীটোৰ নাম বুধিয়ক শিয়াল আৰু ছাগলী। কাঞ্চনপুৰ নামেৰে এখন সুজলা সুফলা গাঁও আছিল। গাঁৱৰ কাষতে এখন হাবি আছিল। হাবিখনত এটা শিয়ালে বসবাস কৰিছিল। শিয়ালটোৱে সদায় ৰাতি হাঁহ কুকুৰা ধৰিবৰ বাবে কাঞ্চনপুৰ গাঁৱলৈ গৈছিল, কিন্তু ভতুৱা কুকুৰবোৰৰ বাবে সি সদায় বিফল হৈছিল। এদিন ৰাতিৰ কথা, শিয়ালটোৱে কাঞ্চনপুৰ গাঁৱলৈ চিকাৰ বিচাৰি গ'ল। এটা ঘৰৰ পাছফালে কুকুৰা বিচাৰি যাওঁতেই এটা ভতুৱা কুকুৰে শিয়ালটোক খেদি আহিল। শিয়ালটোৱে প্ৰাণৰ ভয়ত পলাবলৈ ধৰিল। ভতুৱা কুকুৰৰ ভয়ত শিয়ালটোৱে খৰধৰকৈ এটা ঘৰৰ পাছফালে পলাওঁতেই সি এটা কুঁৱাত পৰি গ'ল। কুঁৱাটো সিমান দ নাছিল, কিন্তু বহু চেষ্টা কৰিও শিয়ালটো পাৰলৈ উঠিব নোৱাৰিলে। গতিকে ৰাতিপুৱালৈকে সি কুঁৱাৰ ভিতৰতেই থাকিবলগীয়া হ'ল। বহু দেৰিলৈকে কোনো নহা দেখি শিয়ালটোৱে চিঞৰিবলৈ ধৰিলে, বচোৱা বচোৱা, মোক কোন আছা? ৰাতিপুৱা এজনী ছাগলী সেইফালে গৈ আছিল। কুঁৱাৰ ভিতৰত শিয়ালৰ মাত শুনি তাই জুমি চালে। আৰে, তুমি ইয়াত কি কৰি আছা? শিয়ালে ক'লে, মইতো পানী খাবলৈ আহিছিলোঁ। ইয়াৰ পানীবোৰ বৰ মিঠা। আহা আহা, তুমিও খোৱা। ইয়াৰ পানী বহুত মিঠা। শিয়ালৰ মিঠা কথাত ভুল গৈ ছাগলীজনীয়ে নভবা নিচিন্তাকৈ কুঁৱাৰ ভিতৰলৈ জঁপিয়াই দিলে। পানী খোৱাৰ পিছত ছাগলীজনীয়ে কুঁৱাৰ বাহিৰলৈ আহিবলৈ অপ্ৰাণ চেষ্টা কৰিলে, কিন্তু বিফল হ'ল। শিয়ালটোৱে ক'লে, মোৰ ওচৰত এটা উপায় আছে। তুমি থিয় হৈ দিয়া। তোমাৰ পিঠিত উঠি কুঁৱাৰ বাহিৰলৈ মই জঁপিয়াম আৰু তাৰপিছত তোমাকো উলিয়াই লৈ যাম। অকৰা ছাগলীজনী শিয়ালৰ চলাহী কথাত ভুল গৈ তাকেই কৰিলে। শিয়ালটোৱে বাহিৰলৈ জঁপিওৱাৰ পাছত ছাগলীজনীক ক'লে, তোমাৰ যদি অলপো মগজু থাকিল হয়, নভবা নিচিন্তাকৈ মোৰ কথা মতে কুঁৱাত নজঁপিয়ালা হয়। সেই বুলি কৈ শিয়ালটো তাৰ পৰা গুচি গ'ল। বেচেৰা ছাগলীজনী কুঁৱাৰ ভিতৰতে চিঞৰি থাকিবলৈ ধৰিল। কাহিনীটোৰ পৰা আমি এয়ে শিক্ষা পালোঁ যে নভবা নিচিন্তাকৈ আমি কোনো কামেই কৰিব নালাগে। এনেধৰণৰ ৰসাল কাহিনীৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।